হেল্ল' গাইজ, ৰাতিপুৱা উঠি পেটৰ ভোক মূৰত উঠিলে, গা পা ধুইছোঁ দে আকৌ ভাবিলোঁ মেগীয়ে খাওঁ। মেগীখিনি বনাই ল'লোঁ। তাৰপিছত এইফালে চব্জি চিলেকশ্যন কৰি আছোঁ, কিনো বনাওঁ বনাবলৈ বিচাৰি পোৱা নাই। আছে এগালমান চব্জি। মেগী হৈ গ'ল, মেগীটো খাই লওঁ বুলি ভাবিলোঁ আৰু খায়ে দিওঁ নে কি কয়। লগতে ঠাণ্ডাও লৈ লৈছোঁ এটা। তাৰপিছত ভাবিলোঁ চব্জিকেইটাকে কাটি লওঁ। চব্জি কি বনাওঁ, এয়া এটা মিক্স চব্জি বনাই লওঁ। তাৰপিছত এইপিনে বনাম ভেন্দি আৰু পটল, একদম মছলা দি বনাম। বেচেৰাটো বেয়া হৈ গৈছে, ভাল চব্জিৰ লগত বেয়া চব্জিটো থ'লে বেয়া হৈ যাব, সেইটো আঁতৰাই দিলোঁ। এতিয়া পটলৰ বাকলি গুচাওঁ।